सहस्य श्यामला शोभिनी सुहासिनी सुमधुरभासिनी सुगदां वरदां मातरं वन्दे मातरं वन्दे मातरं। बोल भारत माता की, भारत माता की वन्दे वन्दे। বাকীখিনি শক্তি কেন্দ্ৰ ভিত্তিক বা বুথ ভিত্তিক আগন্তুক দিনত সভাপতি বা মণ্ডল সভাপতি বা বিধায়কে দিব আৰু যিসকলে আগতে পাইছে তেওঁলোকে পাইছে। গতিকে মই বিনম্ৰতাৰে আহ্বান জনাইছো যে প্ৰতিগৰাকী পৃষ্ঠা প্ৰমুখে এই 60টা যি ভোটাৰ থাকিব ভোটাৰ লিষ্টত তেওঁলোকৰ ঘৰে ঘৰে গৈ পেলাই চৰকাৰে ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিখিনি কাম কাজ কৰিলে ফ্ৰী ইলেক্ট্ৰিফিকেশ্যনে হওক বা উজ্জ্বলা জৰিয়তে গেছ যোগানেই হওক বা মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অসম চৰকাৰখনে যিবোৰ কাম কৰিলে ফ্ৰী এডমিশ্যনে হওক বৃদ্ধ পেঞ্চনে হওক বিধৱা পেঞ্চনে হওক অৰুণোদয়ে হওক ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মাইনৰিটি সমাজৰ ইতিমধ্যে আগ্ৰহ বাঢ়িছে। কেইবা ঠাইতো কেইবা হাজাৰ তেনেকুৱা সংখ্যালঘু সমাজৰ ব্যক্তি ভাৰতীয় জনতা পাৰ্টিত যোৱাটো স্তম্ভিত হৈছে। গতিকে মানসিক বিকৃত নোহোৱাকৈ তেনেকুৱাকৈ এটা কথা ক'ব নোৱাৰে যে বিজেপিয়ে 2,500-3,000 মছজিদ ভাঙি দিব, বিজেপি আহিলে বৰ্ষা পিন্ধিব নোৱাৰিব, বিজেপিয়ে গাড়ী ৰাখিব নোৱাৰিব। অথচ সেই বিজেপিৰ শাসনতে তেখেতে নিজে বদৰুদ্দিন আজমল ডাঙৰীয়াই বিজেপিৰ শাসনটো নিজে দেখি আহিছে। গতিকে সেনেকুৱাকৈ ইপিনে মোদী ডাঙৰীয়াক গৈ পেলাই তেল মাৰে আৰু ইপিনে আহি পেলাই সংখ্যালঘু সমাজক পুৰতা কথা কয়। গতিকে সেই যি আজমল ডাঙৰীয়া জৰা ফুকাৰ কথা আজিকালি জৰা ফুকাৰ কাম নাই। আজিকালি মানুহে সত্যনিষ্ঠ বাস্তৱ কথা ইতিমধ্যে বুজি উঠিছে। ইমানে বদৰুদ্দিন আজমলে নকৰিব আৰু সিমানে সংখ্যালঘু সমাজে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হ'ব আৰু ইতিমধ্যে মানসিক বিকাৰগ্ৰস্ত হিচাপে যোৱাকালি প্ৰমাণ পাই দিছে অসমৰ ৰাইজে যে এইগৰাকী মানসিক বিকাৰগ্ৰস্ত ব্যক্তি।